টকাৰে কিনিব পৰা হ'লে সুখবোৰ সুখ হ'লহেঁতেন অভিজাত্য অথবা ফেশ্বন এক অৰণ্য। বন্ধ কোঠাত কোঙা হৈ থকা বিদেশী অভিজাত পুত্ৰৰ মাতৃৰ মুখত গুজি দি গ'লহেঁতেন বছৰ বছৰ গৰকা সুখ। শয্যাগত ৰোগীৰ কাষত ভিৰ কৰিলেহি শুভাকাংক্ষীৰ সুখৰ দান। আপোন পাহৰা হৈ থাকিলহেঁতেন ৰোগী। মায়ানগৰীত নেদেখিলোহেঁতেন সাগৰ তীৰাৰ উদাসীন বন্ধু। মূল্যহীন হৈ ৰ'ল হৈ চকু পানী। টকাৰে কিনিব পৰা হ'লে সুখবোৰ সুখেৰে ভৰি ৰ'ল হৈ অভিজাতৰ এখন চাদ, য'ত ডায়েট কণ্ট্ৰল হ'লহেঁতেন সুখেৰে। সুখৰ নামত ৰজাঘৰত পৰি ৰ'লহেঁতেন হেজাৰ আঁচনি। সুখ চুৰি কৰা হেজাৰ ন কাহিনীৰে ভৰিলহেঁতেন কাকতৰ পৃষ্ঠাবোৰ। ভৰি ৰ'ল হৈ CBR ফাইলবোৰ। টকাৰে কিনিব পৰা হ'লে সুখবোৰ সুখহীন জ্বৰত ছটফটাই নাথাকিল হৈ গৰাকীবোৰ অথবা মোৰ আপোনাৰ দেউতা। টকাৰে কিনিব পৰা হ'লে সুখবোৰ সুখৰ জোখমাপ হ'লহেঁতেন পকেটত। টকাৰে কিনিব পৰা হ'লে সুখবোৰ ফুটপাতৰ উত্তম ৰিলিফ হ'লহেঁতেন সুখ। সম্ভৱতঃ ভিক্ষাৰ জুলুঙা মেল খালেহেঁতেন সুখ বিচাৰি। টকাৰে কিনিব পৰা হ'লে সুখবোৰ বজাৰত বিক্ৰী হ'লহেঁতেন দুখ, যাৰ নামকৰণ হ'লহেঁতেন ২ নম্বৰী সুখ, যি অঘোষিতভাৱে দান হ'লহেঁতেন খাটি খোৱাৰ বাবে।